হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ চেনেল অনন্যা কাকতি ব্লগলৈ আপোনালোক সকলোকে মই অনন্যাই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো ভাল, মোৰো ভাল। আৰু আজি এটা নৰ্মেল ডেইলি ব্লগ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আৰু আজি হৈছে 29 আগষ্ট সোমবাৰ। আজি হৈছে শংকৰদেৱৰ তিথি। আজি কলেজ বন্ধ হ'লেও আজি কলেজ যাব লাগিব, কাৰণ আজি কলেজত মেগাজিনৰ কাম কৰি আছে ষ্টুডেণ্টছবিলাকে। তাহাঁতক চাবলৈ যাব লাগিব। গতিকে এই ব্লগটোৰ জৰিয়তে তাহাঁতিনো কেনেকৈ মেগাজিনৰ কাম কৰিছে সেয়া আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তাহাঁতৰ ক্ৰিয়েটিভ মাইণ্ডটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। এতিয়া মই পাকঘৰলৈ আহিছোঁ। প্ৰথমে পেট পূজা কৰি লওঁ, তাৰ পাছত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। ওলাই হৈ গ'ল আৰু এতিয়া সময় হৈছে 10:40 আৰু ষ্টুডেণ্টছখিনি কলেজ টাইমতে আহিছে। ময়ো যিমান পাৰোঁ সোনকালে ওলাই এয়া 10:40 ঘৰতে হ'ল। আৰু এতিয়া যাওঁ সোনকালে। ঠিকে আছেনে কেমেৰা এংগুলটো? এতিয়া সোনকালে যাওঁ, গ'লেহে তেতিয়া সোনকালে কামখিনি কৰি আহিব পাৰিম। এতিয়া যাওঁ, বেছি কথা কৈ নাথাকোঁ, তাতে গৈ আপোনালোকক দেখুৱামগৈ আৰু তাহাঁতি কি কাম কৰিছে। গতিকে ব'লক তালৈকে যাওঁ, কলেজ যাওঁ ব'লক। আহি আছোঁ আৰু এইবোৰ কিবা এটা তাহাঁতলৈ লৈ আহিছোঁ। তাহাঁতি বেচেৰাকেইটাই কাম কৰি আছে 9টা বজাৰ পৰাই। সেইটো কাৰণে বোলো কিবা এটা লৈ আহোঁ, সেইটো কাৰণেও অলপ দেৰি হ'ল। এতিয়া ব'লক যাওঁ, তাহাঁতি কি কৰি আছে দেখাওঁগৈ। কথাই পাতিছে নে কামেই কৰিছে নে উৎপাতেই কৰিছে, ব'লক দেখাওঁগৈ। তোমালোকে কাম কৰিছা নে ফটো মাৰিছা? সিহঁতে কাম চাম নকৰি ইয়াত অকল মোবাইল টিপিছে ন? আইডিয়া চিয়াৰখন নকৰিবা। এইটো হৈছে এটা ম'মৰ শ্বেপ ন? এইখিনি পাতৰ শ্বেপ। আৰু এইজোপা চাওঁ, ডালটো দেখুৱাই দিয়া এবাৰ। এইটো হৈছে ডালৰ শ্বেপ, গছৰ ডালটো। বাকীখিনি লগাই হোৱাৰ পাছত দেখুৱাই আছোঁ। কি কৈছা? মুখখন আঁতৰাই দিয়া। আমি কলেজৰ পৰা ওলালোঁ আৰু সংগীতা আহা অকণমান আগলৈ। এয়া মোৰ ষ্টুডেণ্ট সংগীতা। বাকীখিনি গ'ল, আমি খোজকাঢ়ি আহি আছোঁ। এফালে যাব লাগিব এতিয়া। কেইটা বাজিছে? 1:50 নাই দেখা চাগে। 1:50 হৈছে, 2টাই বাজিব আৰু। এতিয়া আমি কামখিনি কৰিলোঁ। এহেঁতি 9টাতে আহিছে ন? মই 10:30, 11টা তেনেকুৱা মাজতে আহিছোঁ। এতিয়া যাওঁ, বজাৰ কেইটামান কৰোঁ, কৰি ঘৰলৈ যাম।
গুড মৰ্ণিং এভৰিৱান। আপোনালোকক কালিৰ পৰা এতিয়া আকৌ আজি লগ পাইছোঁ। এতিয়া সময় হৈছে 10টা, 10:30, 10:20 হৈছে আৰু মই গা চা ধুই খোৱা বোৱা কৰি আজৰি হ'লোঁ। এতিয়া ক্লাছ আছে, ক্লাছলৈ যাম ভাবিছোঁ। আজিৰ দিনটো আকৌ কণ্টিনিউ কৰোঁ বুলি। গতিকে আপোনালোকক আজিৰ দিনটোলৈ স্বাগতম জনাই আজিৰ দিনটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। কলেজলৈ বুলি ওলালোঁ। এতিয়া যাওঁ, আকৌ আপোনালোকক আহি লগ পাই আছোঁ। এতিয়া যাওঁ কলেজলৈ, দেৰি হৈছে অলৰেডি 12টালৈ কেইমিনিটমানহে আছে, 25 মিনিট নে 20 মিনিট আছে। গতিকে যাওঁ, বেছি কথা পাতি এতিয়া নাথাকোঁ, আহি আপোনালোকক লগ পাই আছোঁ। বাই বাই। হেল্ল' এভৰিৱান। কলেজৰ পৰা আহি পাইছোঁহি আৰু মই ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, কাৰণ ভিডিঅ'টো আৰু কণ্টিনিউ কৰিবলৈ মোৰ মন নাই। মানে মনটো অলপ বেয়া হৈ আছে, অলপ টেনশ্যন হৈ আছে। সেইবোৰ মই পিছত কেতিয়াবা বেলেগ এটা ব্লগত ক'ম বাৰু। কিন্তু আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়ালৈকে বাই বাই।